হেল্ল' দোস্ত, আকৌ এটা মোৰ নতুন অসমীয়া ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দোস্ত, যিহেতু এতিয়া ঘৰত থাকি থাকি এলাহ লাগিছে আৰু মানে অলপ দলঙৰ ফালে ওলাই আহিলোঁ। এইপিনে আমাৰ গাঁৱৰ দলংখন চাই লওক এবাৰ আপোনালোকে ভালদৰে, ইমূৰৰ পৰা সিমূৰলৈ আপোনালোকক মই ভালদৰে দেখুৱাই দি আছোঁ। চ' ইয়াৰ পৰা সেই তালৈকে চাই লওক এবাৰ ভালদৰে। চ' ভাবিলোঁ ইয়াত আহিলোঁ মাছ কেইটামান পাওঁ নেকি। ইয়াত আহি দেখোঁ যে মানুহবোৰে মাছ মাৰাই নাই, খালী জালকেইখনে তৰি থৈ দিছে। মানুহে মাছবোৰ মাৰাই নাই। ৰাতিপুৱা মাৰিছিল, কিন্তু এতিয়া দুপৰীয়া হ'ল, মানে 10:30 বাজিলে। এতিয়ানো ক'ত মাৰিব, মানুহ ঘৰা-ঘৰি গুচি গ'ল আৰু আহিলোঁ বিচাৰি মাছেই নাপালোঁ। কিন্তু কি কৰোঁ এতিয়া, ৰ'দ বহুত লাগিছে আৰু ভাইটিটোক আৰু লগত লৈ আৰু এতিয়া যাওঁতে আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশৰ মানে পৰিস্থিতিটো আৰু মানে ৰাস্তাবোৰ দেখুৱাই লৈ যাম। দোষটো চাই থাকিব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়ালৈকে যিমান ছাবস্ক্ৰাইব কৰিলে চ' আপোনালোকক সকলোকে চেলুট মাৰিছোঁ আৰু নমস্কাৰ জনাইছোঁ। কিন্তু এতিয়ালৈকে আৰু ভাল কমেণ্ট কৰিব। মই আৰু আগুৱাই যাব চেষ্টা কৰিম আৰু মানে কি ভাল ভিডিঅ' বনাব চেষ্টা কৰিম। চাব আৰু এই ভিডিঅ'টো মানে ইমান লম্বা নকৰোঁ, ছুটি কৰিম, ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া যিহেতু বহুত ৰ'দ লাগিছে আৰু এতিয়া ঘৰত যাম, কাৰণ চকু মেলিব পৰা নাই। ৰ'দটো ইমান নাই যদিও মানে গৰমটো বেছি, সেইটো কাৰণে মানে চকু মেলিব পৰা নাই। এতিয়া মানে মই গাড়ীখনৰ ওচৰত যাওঁ আৰু গৈ লৈ মানে ঘৰত যাওঁ, যিহেতু ৰ'দৰ তাপত মানে গাড়ীখনৰ কালাৰটো বেয়া হৈ যাব। যিহেতু ৱাশ্বিং চেণ্টাৰত নি মানে ভালদৰে ধুই কৰি চেনত পৰা চেন চাফা কৰি তেল দি সম্পূৰ্ণ ক্লিয়াৰ কৰি লৈ আহিছোঁহে। আৰু যদি সেইবোৰ অলপ যদি বেয়া হৈ যায় কি হ'ব, সেইটো কাৰণে মানে ঘৰত যাওঁ আৰু আমাৰ ৰাস্তাবোৰ এইটোৱে দোস্ত, আমাৰ গাঁৱৰ ৰাস্তাটো। কাৰণ মই ইমান ভালদৰে দেখুৱাব নোৱাৰিম, যিহেতু মানে মই এখন হাতে বাইক চলাই আহি আছোঁ। আৰু অলপ আগত মানে ৰাস্তাৰ মাজত চুইমিং পুল দেখুৱাম আপোনালোকক। আৰু দোস্ত চাই থাকক, এতিয়া মই এইডোখৰতে অলপ ৰখিম, মানে কি কৰিম, আহি মানে দোকান এখনৰ ওচৰত পালোঁ আহি। আৰু মই মানে এতিয়া সেই দোকানখনত আহি পেলাই মানে এইটো দোকানীজন এইজন মানে ৰৈ আছে। নামটো কি কৈ দে আকৌ, নামটো কি ক? ধ্ৰুৱজ্যোতি বৰদলৈ। নামটো ধ্ৰুৱজ্যোতি বৰদলৈ। আৰু তাৰ দোকানত এতিয়া মই মানে কিবা এটা খাম, মানে বেছি দামী বস্তু নাখাওঁ, 2-3 টকা দামৰ মানে বস্তু এটা খাম। এতিয়া তাকে দোকানীটোৱে দিয়ে না নিদিয়ে। দোকানী দিবিনে? দিব বোলে, দোকানীটোৱে দিব, কাৰণ দোকানীটো ভাল আছে, যিহেতু মানে আমাৰ গাঁৱৰে হয় না। দিব বোলে, নিদিলে তাক এনেকুৱা দিম। কিন্তু কি খাম এতিয়া, খাবলৈ বস্তু আছে, চেণ্টাৰফিছ আছে। চেণ্টাৰফিছ খাব লাগিব। দোস্ত চাই থাকক। আৰু এতিয়া মই দোকানৰ পৰা চেণ্টাৰফিছ খাম। চেণ্টাৰফিছ খাই আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশ দেখুৱাম, আমাৰ গাঁৱৰ ৰাস্তা পদূলি দেখুৱাম। কাৰণ বহুতো মন্ত্ৰী MLA এই ৰাস্তাটোৰ ফালে অহা যোৱা কৰি থাকে। আৰু চাওক মানে আমাৰ গাঁৱৰ ৰাস্তা এয়াই অৱস্থা। মানে যিহেতু এতিয়া পানী দিন আহি আছে, অলপ আগত মই নেদেখুৱালোৱে, কাৰণ যিহে মানে ৰাস্তাৰ মাজতে চুইমিং পুল আছে আৰু গাড়ীখন ৰখাই থৈ দিলোঁ। আৰু ৰাস্তাৰ মাজৰ চুইমিং পুলবোৰ সেই আগত পোৱা যায়, কিন্তু এইডোখৰত মানে গোটেইবোৰ মানে অৱস্থাত নাই। তথাপিও বাইক চলাব পৰা অৱস্থাত নাই, মানে আপোনালোকক কি ক'ম। আৰু এতিয়া মই চেণ্টাৰফিছ খাম, আপোনালোকৰ চেণ্টাৰফিছ মানে খোৱা ষ্টাইলটো দেখুৱাম। মানে মই এটা লৈ ল'লোঁ ললিপপ, আৰু সিহঁত দুটাই ল'লে চেণ্টাৰফিছ এটা। আৰু মানে মই দোকানীটোকো খুৱাইছোঁ, কিন্তু দোকানীটো তাৰ নিজৰ দোকানে, কাৰণ তাকো মই মানে চকলেট কিনি খুৱাবলগীয়া হৈছে তাৰ দোকানৰ পৰাই। দোস্ত চাই থাকক। আৰু এতিয়া চকলেটটো মই খাম পাছত। আৰু এতিয়া মই খাব গৈ আছোঁ কঁঠালৰ চেলেঞ্জ হ'ব আজি। মানে পেটটো অলপ দিগদাৰ দি আছে, তথাপিও মানে কি হ'ব, মুখখনে খাওঁ খাওঁ কৰি আছে না, যাম এতিয়া মানে। দোস্ত চাই থাকিব। আৰু এতিয়া মই গৈ আছোঁ কঁঠালৰ চেলেঞ্জ কৰিবলৈ। দোস্ত ভিডিঅ'টো চাই থাকিব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব মোৰ চেনেলটো, কাৰণ মই দেখুৱাম আগলৈকে গাঁৱলীয়া পৰিৱেশ। আৰু আপোনালোকে জল্দি ছাবস্ক্ৰাইব কৰি যেন মোক আগুৱাই লৈ যায়, তেতিয়া মই আপোনালোকক আৰু ইয়াতকৈ ধামাকা বহুত ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম, মানে দূৰ জেগা দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া মই চাবি হাতত লৈ ল'লোঁ, আৰু এতিয়া মই গাড়ীখন লৈ কঁঠালৰ চেলেঞ্জ কৰিব গৈ আছোঁ। দোস্ত চাই থাকিব।
অলপ কঁঠাল খালোঁ আৰু মানে হেঁপাহে নপলালে আৰু সেইটো কাৰণে মানে আৰু এটা কঁঠাল আনিব যাওঁ মানে দূৰত এখন বাগান আছে তাৰপৰা মানে আনিব যাওঁ আৰু দাদাহঁতৰ ঘৰ মানে ভিতৰত গাড়ী সোমোৱাই দিলোঁ আৰু এতিয়া মানে দাদাহঁতৰ ঘৰ আৰু এতিয়া মানে কঁঠাল আনিব যাওঁ বস্তু গৈ থাকক কেনেকুৱা ডেঞ্জাৰ জেগাত কঁঠাল আনিব যাম চব দেখুৱাম আপোনালোকক চাই থাকিব বলক আৰু সেইকেইটা মানে মোনা চোনা লৈ ৰেডি গৈ আছে কঁঠাল আনিবলৈ আজি মানে খাম আৰু মজা খাম কেঁচা কঁঠাল হ'ব মানে পকা নহয় মজা খাম আৰু এইকেইটা গ'ল আগত আৰু এটা মই এইটোৱে আমাৰ গাঁৱৰ ৰাস্তাটো আৰু এতিয়া মানে দলঙলৈকে দেখুৱাই লৈ যাম আপোনালোকক চাই থাকক বলে খালে নেকি দোস্ত আৰু এতিয়া আমি মানে দলঙৰ তলৰ পিনে যাবিনে না সিটো চাইডে যাবি দলঙৰ তলৰ চাইডে অঁ দোস্ত মানে আৰু এতিয়া চাওক আমাৰ গাঁৱৰ মানে দুইটা চাইডে মানে ৰাস্তা দুইটা চাইডে এনেকৈ গছ গছনি দেখা পাব বাছ সুন্দৰ পৰিৱেশ কিন্তু সুন্দৰ পৰিৱেশ হ'লে কি হ'ব মানে ৰাস্তাটো বেয়া মানে ৰাস্তাটো মানে মাজতে চুইমিং পুল আছে মানে দোস্ত চাই থাকক মানে দোস্ত কি ক'ম আৰু মাজতে আছে চুইমিং পুল আৰু ইচ্ছা কৰিলে ইয়াতে মানে গৰম লাগিলে লাংটা নহয় হ'লেও পেনে চেনে গা হৈ যাব পাৰে আৰু মানে ইচ্ছা কৰিলে লাংটা হৈ গা ধুলেই হৈ গ'ল কোনো অসুবিধা নাই মানে কোনো শিলগুটিও নামাৰে একো নকৰে মানে এতিয়া এইখনে আমাৰ গাঁৱৰ দলংখন আৰু ইয়াৰ পৰা আৰম্ভ কৰি তালৈকে এইখনে এখন নদীখন আৰু এতিয়া আমি এই দলঙৰ তলৰ পৰা নামিব লাগিব এইকেইটা মক্কেলকেইটা গৈ আছে বাছ ভিডিঅ'টো ছুটি হ'ব বুলি কওঁতে ভিডিঅ'টো লাম্বাই হ'বগৈ কাৰণ আপোনালোকে চাই থাকিব চাই যেন অসুবিধা নাপায় আৰু এতিয়া অলপ চলপ পানী ভাঙি যাব লাগিব দোস্ত চাই থাকক দোস্ত আৰু যোৱাৰ আগতে চেণ্ডেলযোৰ লৈ ল'ব লাগিব হাতত আৰু এতিয়া ইহঁতকেইটা গৈ আছে মৰাপাট খেতি কিনাই কিনাই দোস্ত চাই থাকক আৰু এটাই মানে অলপ মুটি লৈছে এই মানে অভা খাই দিলে বোলে আৰু আপোনালোকক যে দেখুৱাইছিলোঁ যে জালবোৰ তৈ থৈ দিছে সেয়া ইয়াৰ পৰাই মানে ৰাতিপুৱা মাছ নোখোৱাইছিলোঁ মাছ নাপালোঁ নাই বোলে আৰু এতিয়া যাওঁ এই খোপা মাছ ওলাইছে চাই এই খোপা দিছোঁ এই খোপা চাই আগত ইয়া দিছ আৰু এতিয়া এনেকৈ আমি পানী অলপ চেণ্ডেলযোৰ ল আৰু এতিয়া দোস্ত আমি এনেকৈ মানে গোটেইকেইটাই পানী ফালি ছিঙি মানে কঁঠাল আনিব যাব লাগিব মানে দূৰত আছে সেইখন মানে আমাৰ মানে দাদাহঁতৰ বাৰীখন মানে আগতে এটা ঘৰ আছিল ইয়াতে মন্দিৰ আছিল আৰু এতিয়া মানে তাৰ পৰা ঘৰলৈ লৈ গ'ল আৰু এতিয়া তাত যাওঁ আমি আৰু দোস্ত চাই থাকক এতিয়া আমি এনেকৈ পানী চানী মানে ফালি ছিঙি এতিয়া কঁঠাল আনিব যাওঁ মানে এইটো অলপ খালোঁ মানে হেঁপাই নপলালে আৰু খাওঁ লাগিয়ে থাকিলে মানে কি বস্তু আৰু এইবিলাক বোলে বতৰ খালে খাবই লাগে গৰমে হ'ব ঠাণ্ডাই হ'ব দিয়ে নহওক আৰু যাম আৰু খাম সেইটোৱে কথা বাকী একো কথা নাই পানী হওক বা যিয়ে নহওক মানে দোস্ত যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু এতিয়া আমি গৈ মানে আগত ৰৈ আছে আৰু এইপিনে ই যাব পৰা নাই আৰু মইতো কাৰণ মোবাইল ধৰি থাকোঁতে দিন গৈছে মোবাইল ধৰি যাব লাগিব না সেইটো কাৰণে মানে অলপ টাইম লাগিছে যিহেতু পানী ফালি যাবলগীয়া হৈছে সেইটো কাৰণে অলপ কষ্ট হৈছে আৰু আমি ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ মানে কি যে আপোনালোকে ছাপোৰ্টে নকৰে ছাপোৰ্ট কৰিব কাৰণ তেতিয়াহে আমি ভিডিঅ' বনাবলৈ আৰু মানে সাহস পাম আৰু মানে জোচ বাঢ়িব সেইটো কাৰণে আপোনালোকে ছাপোৰ্ট কৰিব ছাপোৰ্ট কৰি যাব লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই লৈ যায় যেন কাৰণ আপোনালোকৰ আশীৰ্বাদত যেন মই এদিন বাছ ডাঙৰ ইউটিউবাৰবোৰে যেনেকৈ বহুত বাহিৰৰ দেশ দেখুৱাইছে মোক তেনেকৈ মই নিবিচাৰোঁ কাৰণ ইমান ওপৰলৈ যাবলৈ মই নিবিচাৰোঁ মই যিকণ বিচাৰোঁ মানে মোৰ ইণ্ডিয়াখনতে বা মোৰ অসমখনতে মই ভালদৰে ঘূৰিব পাৰোঁ যেন
আপোনালোকৰ আশীৰ্বাদত আপোনালোকে আগুৱাই লৈ যায় যেন নিজৰ ভাই বুলি দোস্ত চাই থাকিব। আৰু এতিয়া মানে আমি যাওঁ দোস্ত চাই থাকক। মানে কি বেলেগ গাঁৱৰ পথাৰবোৰৰ কথা মই ক'বলৈ নাযাওঁ, কাৰণ মোৰ গাঁৱৰ পথাৰবোৰ এনেকৈ মানে চাৰিওফালে মৰাপাট খেতি, বাকী বেলেগ কিবা কিবি খেতি এনেকৈ দেখা পাব দোস্ত চাই থাকক। আৰু এইফালে মানে মৰাপাট কাটি আছে মানুহে, আৰু এইফালে মানে য'ত অলপ মুকলি আছে তাত মানে পানী নথকা জেগা চাই মানে গৰু এৰাল দি থৈ দিছে। আৰু এতিয়া মানে আমি এইফালে মৰাপাট খেতি আৰু খৰিগছ খেতি মাজেদি হৈ মানে আমি কঁঠাল আনিব যাব লাগিব, কাৰণ সিহঁতকেইটা পূৰা আগত গৈ আছে আৰু মই পাছে গৈ আছোঁ, কাৰণ যিহেতু মোৰ বডিগাৰ্ড সিহঁতে, সেইটো কাৰণে গৈ আছে আগত। আৰু মই মোৰ বাইকখন ভিতৰত সোমোৱাই দি চাবি ডিঙিত আলাই লৈ আহিছোঁ, কাৰণ গেৰাণ্টি নাই কাৰণ চলোৱা মানুহ নাই, কাৰণ দাদাই চলাবই নাজানে। আৰু আছে আৰু এটা, কিন্তু সি নাই বৰ্তমান ক'ৰবাত কামত গৈছে, পেণ্ডেলৰ কামত গৈছে। আৰু সেইটো কাৰণে মানে গাড়ীখন ভিতৰত সোমোৱাই দিলোঁ, যিহেতু ৰ'দত গাড়ীখনৰ কালাৰটো বেয়া হৈ যাব, সেইটো কাৰণে গাড়ীখন ভিতৰত সোমোৱাই দি আৰু এতিয়া আহি আছোঁ। আৰু এতিয়া আমি ডেঞ্জাৰ ৰাস্তা দি আমি এতিয়া কঁঠাল আনিব গৈ আছোঁ দোস্ত চাই থাকক। কেনেকুৱা ডেঞ্জাৰ ৰাস্তা, কেনেকুৱা ডেঞ্জাৰাছ, কাৰণ আমি ইমানখিনি সাহস কৰি মানে ইয়াত তাৰমানে কিবা কিবি হৈ যাব পাৰে, কিবা কিবি ওলাই যাব পাৰে, লাইচেঞ্চ নাই মানে কিমান পৰুৱাও কামুৰিছে, কিমান সাহস কৰি ভিডিঅ' বনাওঁ আমি, কিমান কষ্ট কৰোঁ। আপোনালোকে যদি এটা ছাবস্ক্ৰাইব নকৰে, এটা লাইক নকৰে, কমেণ্ট নকৰে, আমি ভিডিঅ' বনাবলৈ সাহস কেনেকৈ পাম? দোস্ত আপোনালোকক হাতযোৰ কৰি কৈছোঁ, ভিডিঅ'বোৰ চাওক আৰু লাইক কমেণ্ট শ্বেয়াৰ, মোৰ চেনেলটো আগুৱাই যাবলৈ ছাবস্ক্ৰাইব কৰি থৈ দিয়ক দোস্ত চাই থাকক। কি ভয়ানক জেগা ইয়াত, মানে কি ক'ম আৰু, ওলাই যাব পাৰে ডাঙৰ সাপ চাপ কিবা কিবি, একদম নকওঁ আৰু বাকীখিনি ক'বও ধৰি লওক নাপায়, ইমান দূৰ ভাবিবও নাপায়, কাৰণ ভগৱান আছে, বাবা ভোলেনাথৰ আশীৰ্বাদত যেন সকলোখিনি একো অসুবিধা নোহোৱাকৈ ঠিক ঠাক হৈ যায়। আৰু এইবোৰ চাওক কি জংঘল, ইয়াত মানুহে দাদাহঁতৰ মানে মৰাপাট খেতি কৰি থৈ দিছে। আৰু এইখনেই দাদাহঁতৰ বাৰী, মানে ডাঙৰ, বহুত দূৰত, ঘৰৰ পৰা আপোনালোকক দেখুৱালৈ বহুত দূৰত, মানে এইবোৰ কাটিব আহিবও মানে অসুবিধা হৈ যায়। আৰু কেনেকৈ মানে আকৌ আহি পানীৰ ফালে মানে নাৱত নিবলগীয়া হৈ যায় দোস্ত চাই থাকক। আৰু কি ডেঞ্জাৰ জংঘল, আৰু আপোনালোকৰ জংঘলৰ পৰিৱেশ এবাৰ দেখুৱাইছোঁ। আমি যোনটো ৰাস্তা আহিছিলোঁ এইটো ৰাস্তা সেইটো, আৰু এইফালে চাওক কেনেকুৱা খাতৰনাক জংঘল, জংঘলত মানে ভিডিঅ' বনাবলগীয়া হৈ গৈছে চাই থাকক। আৰু এই জংঘলৰ মাজে মানে আপোনালোকক লৈ গৈ মানে কঁঠাল পাৰি আনিম আজি দোস্ত চাই থাকক। আৰু বাবা ভোলেনাথক চিন্তি আৰু ভগৱানক সাক্ষী কৰি আমি আহি পালোঁ, আমি য'ত আহিছিলোঁ মানে ত'ত আহি পালোঁ। আৰু এতিয়া এইটোৱে মানে দাদাহঁতৰ আগত, ইয়াতে মানুহ আছিল, দাদাহঁতৰ ঘৰ আছিল, ইয়াতে ধান থোৱা ভঁৰাল আছিল, আৰু মানে ইয়াতে খেতি পথাৰ কৰিছিল, ইয়াতে মেচিন মানে যি থাকিবলগীয়া ইয়াতে আছিল। আৰু ইয়াত এটা শিৱ মন্দিৰ আছিল, আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে এতিয়া বৰ্তমান শিৱ মন্দিৰটো য'ত আছিল, এতিয়া বৰ্তমান ইয়াত মৰাপাট খেতি কৰি থৈ দিছে। এইফালে আছিল ঘৰটো, আৰু এইডোখৰত সেই ভাইটিহঁতে য'ত আছিল সেইজোপা বেলগছ, আৰু তাৰ তলতে আছিল শিৱ মন্দিৰটো। এতিয়া বৰ্তমান শিৱ মন্দিৰটো ভাঙি ঘৰত লৈ গৈছে। আৰু ইয়াত আছে আম আছে, কল আছে, আৰু বগৰী আছে, মানে কঁঠাল গছো আছে, বেলগছ আছে, ফুল গছ, কিবা কিবি বহুত বিভিন্ন ধৰণৰ গছ আছে। মানে এইখনে হৈছে দাদাহঁতৰ বাৰী, মানে ঘৰৰ পৰা কমেও 500 মিটাৰমান দূৰত। আপোনালোকক বাকী গোটেই আৰু ডেঞ্জাৰ জংঘল আছে, সেইবোৰ বাৰু নেদেখুৱাওঁ, কাৰণ তালৈ সোমাবলৈ বহুত ভয় লাগে, সেইটো কাৰণে আপোনালোকক নেদেখুৱাওঁ। আৰু এতিয়া মই ভগৱানক
চিন্তি আৰু এতিয়া কঁঠাল পাৰিব গৈ আছে। এতিয়া মই মানে হাতত দাখন লৈ ল'লোঁ আৰু এতিয়া মই এইটোৱে কঁঠালটো এইটোৱে কঁঠালটো আৰু এতিয়া মই ইয়াক কাটিম আৰু মোনাত ভৰাই ঘৰলৈ লৈ যাম। দোস্ত চাই থাকক, ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। মই ভাবিছিলোঁ কঁঠালটো ওপৰত আছে, কাৰণ তেতিয়া আৰু মজা লাগিলে হয় ভিডিঅ'টো চাই, কাৰণ কঁঠালটো ওপৰত নাই। এতিয়া বৰ্তমান কঁঠালটো তলতেই আছে, হাতে লগ পাম, সেইটো কাৰণে ইমান মজা নালাগিব। তথাপিও ভিডিঅ'টো চাব, বহুত ভাল লাগিব। দোস্ত চাই থাকক, 1 2 3। পৰি গ'ল কঁঠাল আৰু এতিয়া ভৰাম কঁঠালটো আপোনালোকক দেখুৱাই দিওঁ একবাৰ। এইটো কঁঠাল আজি একদম মজাকে খানা হ'ব, কঁঠালৰ খানা। দোস্ত চাই থাকিব, একদম মজা টেষ্টি লাগে, মানে বহুত বুঢ়া হৈ যায় কঁঠালটো, মানে একদম খাব উপযোগী হৈ গ'ল। দোস্ত চাই থাকক, এই ভৰাই দিলোঁ। হৈ গ'ল মোনা এটা কঁঠালে আৰু এতিয়া লৈ যাওঁ। দোস্ত যিহেতু বহুত গৰম আৰু সেইটো কাৰণে ছাঁত আহি অলপ ৰৈ ল'লোঁ আৰু সিহঁতকেইটা কোনফালে গ'ল মানে মই গমকেই নাপালোঁ আৰু কঁঠালটো ইয়াতে পেলালে আৰু মই অলপ সিফালে মানে মই পেচাব কৰিব যাওঁতে সিহঁতকেইটা কোনফালে গ'ল মই গমেই নাপালোঁ আৰু এতিয়া মই সিহঁতকেইটাক বিচাৰি এইফালেদি জংঘলৰ মাজে ফালে মানে মই সিহঁতকেইটাক এতিয়া বিচাৰি যাম। সেইখন মানে বহুত জংঘলৰ মাজত সিহঁতকেইটাই কিবা বাঁহ কাটি আছে আৰু সিহঁতকেইটাক দেখুৱাম এতিয়া মই, আৰু জংঘলৰ মাজৰ পিনে সিহঁতকেইটা ওচৰলৈ যাম। দোস্ত চাই থাকক, অতি ভয়ানক জংঘল। দোস্ত চাই থাকক, দোস্ত গৈ আছোঁ এতিয়া। দোস্ত চাই থাকক, অতি ভয়ানক জংঘল একদম। ইয়াত ৰাতি হ'লে খাতৰনাক ভূত চুত ওলায় মানে একদম ইয়াত, কাৰণ যিহেতু একদম পথাৰ মাজত অকলে এখন জংঘল, ইয়াত মানে খাতৰনাক ৰাতি খাতৰনাক ডেঞ্জাৰ বস্তু ওলায় মানে। দোস্ত চাই থাকক, ভয়ানক, বহুত ভয় লাগিছে মোৰ। দোস্ত চাই থাকক, কি খাতৰনাক জংঘল, কি খাতৰনাক, কেনেকুৱা খাতৰা আৰু মানে ইয়াৰ জংঘলত মানে কোনো নোসোমায়ো, মানে কোনো ভিডিঅ' বনাব নাহে মানে। আজি মানে আমি কেইটাই সাহস কৰিছোঁ, মানে ভিডিঅ' বনোৱাটো দূৰৰে কথা, সোমোৱাটো দূৰৰে কথা, ভিডিঅ' বনোৱাটো দূৰৰে কথা, ইয়াত মানে বাঁহো কাটিব নাহে। দোস্ত চাই থাকক, কেতিয়াবা কোনোবাই মানে কাচিত বাঁহ কাটিব আহে ইয়াত, আৰু জাহা তাহা নোসোমায় মানে কোনো। পথাৰৰ মাজত এইখন জংঘল মানে অকলে আমাৰ দাদাহঁতৰ বাৰী, মানে এখন খাতৰনাক বাঁহৰ বাৰী, একদম খাতৰনাক জংঘল হৈ আছে মানে। চাই থাকক, আৰু বহুত ভয় লাগিছে একদম, বহুত ডেঞ্জাৰ। পথাৰৰ মাজত চাৰিওফালে জংঘল আৰু মানে অকলে এখন বাঁহৰ বাৰী, মানে খাতৰনাক এন্ধাৰ। আৰু চাওক কি ভয়ানক এইবোৰ, চাওক দোস্ত, কি ভয়ানক জেগা, কি ভয়ানক জংঘল। আৰু চাওক এই জেগাডোখৰত যেতিয়া ৰাতি হয় আৰু এই জেগাডোখৰতে মানে ভূতৰ আড্ডা হয়, সেইটো কাৰণে মানে এই জেগাডোখৰ বঢ়িয়া পৰিষ্কাৰ। চাওক কি ধুনীয়া সুন্দৰ পৰিষ্কাৰ হৈ আছে, কাৰণ ওপৰত বাঁহ গছে নধৰা হৈ আছে আৰু তলত চাওক কি সুন্দৰ পৰিষ্কাৰ। ইয়াত মানে ৰাতি কোনো নাহে, কোনো নোসোমায়। আৰু দোস্ত যিহেতু এতিয়া বহুত টাইম হ'ল আৰু সি বাঁহ কাটিব গৈছিল, ভাইটিয়ে সেইফালে গৈছিল, মানে সেইফালে জুম কৰি দেখুৱাই দিছোঁ, সেইডোখৰত গৈছিল আৰু মানে সাপৰ লৌ খাই আহিছে আৰু এতিয়া এইফালে বাঁহ কাটিব গৈছে। আৰু ইয়াত আহি পেলাই মানে আমাৰ এনেকুৱা পৰিস্থিতি হৈ গৈছে, মানে মহক
কেছ দান দিবলগীয়া হৈছে। সেইটো কাৰণে মানে জল্দি কাটিব দিছোঁ আৰু জল্দি ওলাই যাওঁ। আৰু ভিডিঅ'টো আপোনালোকে চাওক, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। যিহেতু এনেকুৱা ডেঞ্জাৰ জেগাত সোমাবলগীয়া হৈছে চিফ ভিডিঅ'ৰ কাৰণে বা চিফ আমাৰ কামৰ কাৰণে। দোস্ত আপোনালোকে ছাপোৰ্ট নকৰিলে কোনে কৰিব? ছাপোৰ্ট কৰক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাওক দোস্ত। আৰু আপোনালোকক মই হাতযোৰ কৰি কৈছোঁ, মানে নমস্কাৰ জনাই কৈছোঁ, এখন চেলুট মাৰি কৈছোঁ, ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো, ছাবস্ক্ৰাইব কৰক, আগুৱাই লৈ যাওক দোস্ত। আৰু বেছি নেদেখুৱাওঁ কাৰণ বহুত মহে কামুৰিছে আৰু এতিয়া যাব লাগিব, কাৰণ কঁঠাল খোৱা চেলেঞ্জটো যদিহে ভিডিঅ' কৰিব পাৰোঁ তেতিয়াহ'লে আপোনালোকক দেখুৱাম। আৰু যদিহে কৰিব নোৱাৰোঁ তেতিয়াহ'লে বেলেগ এদিন দেখুৱাম দোস্ত। যদিহে আজি ভিডিঅ'টো কেনেকুৱা পালে লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই লৈ যায় যেন দোস্ত। জয় হিন্দ, জয় ভাৰত, ভাৰত মাতা কি জয়, জয় আই অসম। চেলুট মাৰি কৈছোঁ, ছাপোৰ্ট কৰিব। বাই বাই।